তুমি রক্ত হইতেছে আর ঢিলা রাখবি না উত্তৰ ডিমাকুছিৰে বাসিন্দা। আজি সন্ধিয়া 5:30 মান বজাত আমি ইয়াতে চাবলৈ পালোঁ যে বি পি এফ দলৰ কিছুমান গুণ্ডা বাহিনী আহি পেলাই আমাৰ এই ঘৰৰ ব্যক্তি নিত্যানন্দ মিত্ৰ তেওঁক খুব বেয়াকৈ আঘাত কৰে। তেওঁক বহুত তেওঁলোকে 5-6 মান আহিছে আৰু বি পি এফ দলে যিহেতু BTR চুক্তি যিটো শান্তিৰ চুক্তি সেই চুক্তিটো বি পি এফ দলে নামানে। এতিয়া আমি যিখিনি আৰু চাব পালোঁ যে আজিৰ ডেটত যিহেতু আজি 15 আগষ্ট যেহেতু স্বাধীনতাৰ দিন সেই দিনটোকো তেওঁলোকে নামানে। আজিৰ ডেটতো তেওঁলোকে সব জায়গাতে গুণ্ডা বাহিনী দি ফালে কঠোৰ বলেৰে মানুহক নিজৰ ফালে লৈ যাব বিচাৰিছে। আজি আমাৰ ইয়াতে এই যিজন ব্যক্তি নিত্যানন্দ মিত্ৰ তেওঁ এজন সাধাৰণ ব্যৱসায়ী মানুহ। তেওঁ আজি UPPL দলক সমৰ্থন কৰাৰ কাৰণে আজি BPFৰ গুণ্ডা বাহিনীয়ে এই ধৰণে তেওঁৰ ওপৰত প্ৰহাৰ কৰিছে। আৰু কিছুদিন পূৰ্বে আমি ইয়াতে চাবলৈ পাইছোঁ যোনদিনা আমাৰ ভেৰগাঁও ডিষ্ট্ৰিক্ট ভেৰগাঁও সাব ডিভিশ্যনৰ আণ্ডাৰত যিমানখিনি নমিনেশ্যন হৈছিলে সেই নমিনেশ্যনৰ টাইমত এই BPFৰ গুণ্ডা বাহিনীখিনিয়ে যিখিনি মানুহ BJPক সমৰ্থন কৰে তেওঁলোকে BJPৰ হৈ যাব বিচাৰোঁতে তেওঁলোককো বাধা প্ৰদান কৰিছিল। আজি তেওঁলোকে ক'তো ঠাই পোৱা নাই, যিহেতু BTC অঞ্চলত তেওঁলোকে ক'তো ঠাই পোৱা নাই। তাৰ কাৰণে তেওঁলোকে এতিয়া শান্তিটো নিবিচাৰে, তেওঁলোকে বলেৰে মানুহৰ ভোটটো ল'ব বিচাৰি আছে। চ' বৰ বিশেষকৈ এইখিনিয়ে মোৰ খুব বেয়া লাগিছে যে আজি BTR এটা ইমান সুন্দৰ চুক্তি হৈ গ'ল য'ত সকলো ৰাইজে ভাল পাই পেলাই ইয়াতে শান্তি হ'ব বুলি আশা কৰিছে, কিন্তু এই শান্তিটো থাকিবৰ কাৰণে BPFে কোনো ধৰণৰ ভাল কাম কৰা নাই। তেওঁলোকে অকল এই শান্তিটোক কি ধৰে অপমান কৰিব, এই শান্তিটোক অশান্তিলৈ কেনেকৈ পৰিৱৰ্তন কৰিব এই লৈ পেলাইহে BPF দলেহে কামবিলাক কৰি আছে। সকলো ঠাইতে BPFে আজিৰ ডেটত ৰাজনীতিক মুনাফাৰ কাৰণে তেওঁলোকৰ গাদ্দি যিটো হয় চিফৰ গাদ্দি এই গাদ্দিটো ৰক্ষাৰ কাৰণে তেওঁলোকে গোটাইখিনি বেয়া কাম কৰি পেলাই মানুহক পইচা দি পেলাই বা মানুহক মাৰি পেলাই তেওঁলোকে এই চিটবিলাক ল'ব বিচাৰিছে। আৰু ইয়াৰ কাৰণে অহা যিটো BTC ইলেকশ্যন হ'ব তাত BPF দলক আমাৰ ৰাইজৰ ফালৰ পৰা সকলো BTR বাসিন্দাৰ ফালৰ পৰা কঠোৰভাৱে আমি শাস্তি যিটো হয় আমাৰ ভোট দি পেলাইহে তেওঁলোকক দিম। ইয়াতে BPFৰ এইবাৰ পৰাজয়টো নিশ্চিত, তেওঁলোকে নিজে সেই পৰাজয়টো আজি ল'বলৈ ৰাজি হৈছে এই বেয়া কামবিলাক কৰি পেলাই। ধন্যবাদ। গুণ্ডা বাহিনী আছে, যেনেকুৱা এজনক গম পোৱা মতে এজনৰ নাম হ'ল অমৰজিৎ পাল। তেওঁ অলৰেডি বহুতখিনি বেয়া কামৰ লগত জড়িত থকা আমি গম পাইছোঁৱে, চবেই জানে এই অঞ্চলৰ মানুহে। লগতে তেওঁৰ লগত আৰু এজন আছে কৃষ্ণকান্তি দেৱনাথ আৰু কেইজনমান বাহিৰৰ গুণ্ডা বাহিনী। বাহিৰত তেওঁলোকক আমি চিনি নাপাওঁ, এই অঞ্চলৰ তেওঁলোকে নহয়, বাহিৰৰ পৰা লৈ আহিছে। ইয়াতে মানুহে শান্তি বিচাৰিছে, তাৰ কাৰণে তেওঁলোকে অশান্তিৰ কাৰণে বাহিৰৰ পৰা কিছুমান মানুহক ইয়াতে হায়াৰ কৰি আনিছে। এনে আমি শুনা মতে তেওঁলোকে অলমষ্ট 5জন মান ঘৰত সোমাইছে আৰু কেইজনমান ৰাস্তাত আছিলে। গোটাইখিনি ইয়াৰ বাসিন্দা নহয়, গোটাইখিনি বাহিৰৰ হয়, অকল 2জন মানুহে ইয়াৰ হয়। গাড়ী লৈ আহিছিলে? হয়, গাড়ী লৈ আহিছিলে, 2টা এল্টো গাড়ী লৈ অহা বুলিহে শুনা পালোঁ আমি। প্ৰশাসনক এইখিনিয়ে অনুৰোধ কৰিম প্ৰশাসনে যেন আমাৰ নিৰাপত্তাৰ কাৰণে এটা ভাল পদক্ষেপ লয় আৰু এই যিবিলাক কালপ্ৰিট আছে আজিৰ ডেটত যিবিলাক মানুহে ইয়াতে অশান্তি বিচাৰি আছে তেওঁলোকক কঠোৰভাৱে তেওঁলোকক দমন কৰিব লাগে। আমি আৰক্ষী বিষয়ক আমাৰ আইন এইবিলাকক এইখিনিয়ে অনুৰোধ কৰিম। আলোচনা কৰি আমি কি হৈছে ভুল বুজাবুজি কৰিম। এনেকুৱা কওঁতে কৃষ্ণ নামৰ ল'ৰাটোৱে একদম দৌৰি আহি কেনে তাৰ ডিঙিত ধৰিলে 4-5জন মানুহে ধৰি ঠিকছে মাৰিলে। মাৰোঁতে সি ঘৰৰ ভিতৰত সোমাই কেনে তাক ঘৰৰ ভিতৰতে এইটো ৰুম কৰি দৌৰাই মাৰিছে। এজন খুৰপি আছিলে হাতত, মই বচাব খুজিছোঁ, মোকো পেটত গুৰ মাৰিছে আৰু কৈছে মনে মনে থাকি কাটি দিম তহঁতকো, নাহিবি ওচৰত বুলি কৈছে। মই কৈছোঁ আমাৰ বাচ্চা দুটা কৈছে ৰিকুৱেষ্ট কৰি কৈ আছে দেউতাকক এৰি দিয়া, দেউতাকক নামাৰিবা, এৰি দিয়ে, কান্দি কৈ আছে। মনে মনে থাকি কিডনেপ কৰি লৈ যাম তহঁতক, তোৰ বাপেকক আজি লৈ মাৰিহে বেৰিম বুলি কৈ আছে। আৰু তাক টানি চুচুৰি বাৰে লৈ যাব খুজি আছে, তাক বোলে আজি হেকে কৰি দিব জীৱনৰ নামত। কৈ আছে পাৰ্টি কৰি থাকা নহয়, ডিমাকুছিত আহি পাৰ্টি কৰা, কিহৰ পাৰ্টি কৰি থাকা, UPPL কৰি আছা বুলি কৈছে। এনেকৈ কৈ মাৰি পিটি একেবাৰে লৈ যাব খুজে, মোকো আঘাত কৰিছে। মোৰ এই সৰু পোৱালি দুটা বোলে ৰাস্তাৰ পৰা কিডনেপ কৰিব কৃষ্ণ নামৰ ল'ৰাটোৱে কৈছে তোৰ বাচ্চা দুটা কিডনেপ কৰি লৈ যাম বোলে, গম পাবি বাপে।
মই চৰকাৰৰ ওচৰত ক'ব বিচাৰিছোঁ আমাৰ নিৰাপত্তাৰ কাৰণে চৰকাৰে কিবা কৰক, যে আমি যাতে বাচ্চা চাচ্চা লৈ থাকিব পাৰোঁ। এনেকুৱা সময়ত ওচৰ চুবুৰীয়াকো আহিব দিয়া নাই, এনেকুৱাই নেকি আমাৰ অৱস্থা? এই কি চৰকাৰ পৰিৱৰ্তন হৈছে? আজি মোদী চৰকাৰৰ দিনতকৈ আমাৰ এই অৱস্থা, দুটা ছোৱালী লৈ আমি ঘৰত অলপ শান্তিত থাকিব নোৱাৰোঁ। যিকোনো মানুহ আহি আমাক এনেকৈ মাৰি থৈ যাব বুলি কয়। মোৰ চকুৰ ওচৰত মোৰ হিৰৰ সেন্দুৰ কাঢ়ি লৈ যাব বুলি কয়। এই নেকি আমাৰ? এই হৈছে পৰিৱৰ্তন? আমি কাক দিম, কাক জিতাম ভোট দি? কোন পাৰ্টিক আমি বিশ্বাস কৰিম? চৰকাৰে ইয়াৰ প্ৰতি যাতে লক্ষ্য কৰি কিবা এটা কৰে ব্যৱস্থা। আপোনালোকৰ যিটো ঘটনা ঘটিল, এইটো যোন মানুহে এইটো ঘটনাটো কৰিছে, এইটো আপুনি মানুহটো চিনি পায় নেকি? এজনক চিনি পাওঁ। এজন হ'ল অমৰজিৎ পাল আৰু এটা হ'ল কৃষ্ণ দেৱনাথ আৰু এটা ল'ৰা কোনোদিন দেখা নাই, দুটা ল'ৰাক, এটাৰ নাম ৰূপক আৰু এজন লম্বাকৈ ল'ৰা আছিলে। এই অৱস্থা। সিহঁতে আহি মোৰ ঘৰত বহুত অত্যাচাৰ কৰিছে, বহুত নিৰ্যাতন চলাইছে আমাৰ ওপৰত। আমাক অসহায় কৰি দিছে একেবাৰে অলপ সময়ৰ কাৰণে। আমাক একেবাৰে মানে বহুত অন্যায় কৰিছে আমাৰ লগত। কোনো মানুহক আহিব দিয়া নাই। ওচৰ চুবুৰীয়া বা লৈ থিয় হৈ আছে গেটৰ ওচৰত। ইমান সিহঁতৰ দাম, কোনো মানুহৰ মানে সাহস নাই আহিবৰ কাৰণে, আমাক বচাবৰ কাৰণে। এনেকুৱা হ'লে আমি কেনেকৈ জীয়াই থাকিম? কাৰ ভৰসাত জীয়াই থাকিম? আমাৰ চৰকাৰ কিবা এটা কৰক, যাতে নিৰাপত্তাৰ কাৰণে আমি যাতে নিজেই হ'ব পাৰোঁ, বিশ্বাস এটা হওক। আমি কোনো পাৰ্টিক বেয়া নকওঁ, কিন্তু মানুহ দিনে দিন বেয়াই হৈ আছে। আমি কাক বিশ্বাস কৰিম? চৰকাৰে কিবা এটা কৰক। মোৰ এনেকুৱা সৰু সৰু বাচ্চাকো ভয় দেখাইছে, লৈ যাব বোলে উঠাই। আমি মা হৈ কেনেকৈতো শুনি সহ্য কৰিম? আজিৰ পৰা টোপনি গুচি গ'ল, শান্তি গুচি গ'ল। স্কুলত গ'লেও ভয় থাকিব, কোনোবা দিন লৈ যায় নেকি। আজিৰ পৰা শান্তি বস্তুটো উৰি গ'ল, টোপনি উৰি যাব, ভোক উৰি গ'ল মোৰ আজিৰ পৰা কোনো শান্তি নাই। গিৰিয়েকৰ কামত গ'লেও মোৰ ভয় থাকিব, ক'ৰবাত কিবা হ'বই নেকি, কিবা কৰিবই নেকি। এই ভয়টো আজিৰ পৰা হ'ল মোৰ। মিত্ৰ এখেতৰ ঘৰত আজি মানে এটা সাংঘাতিক ঘটনা হৈ গ'ল, যিটো মানে আমি আশা কৰা নাছিলোঁ। এনেকুৱা এটা ঘটনা হৈ গৈছে। আমি জানিব পৰা মতে অলৰেডি নিত্যানন্দ মিত্ৰ আমাৰ UPPL দলৰ এজন কৰ্মকৰ্তা আছিল। তেখেতক মানে আমাৰ UPPL দলৰ হৈ কাম কৰি থকা দেখি কিছুমান BPFৰ ৱৰ্কাৰবিলাকে মানে খং হৈছিল। এই খং হোৱাৰ কাৰণে আজি নিত্যানন্দ মিত্ৰৰ ঘৰত আহি প্ৰায় শুনামতে 4জনমান ল'ৰা আহি পেলাই মাৰিছে। আৰু সিহঁতৰ ঘৰত আহি পেলাই সিহঁতৰ ঘৰৰ সকলো মানুহকে মানে ভাবুকি প্ৰদান কৰিছে, সেইটো আমি গম পাইছোঁ। মানে এওঁলোকে এই ঘৰত আহি পেলাই এই ঘৰৰে নিত্যানন্দ মিত্ৰৰে দুজন জীয়াৰী সৰু সৰু ছোৱালী আছে, এওঁলোককো মানে বন্ধ কৰি লোৱা নিচিনা কৰিছে আৰু অলপ ভাবুকি প্ৰদান কৰিছে। যে আজি ঠিক 6:30 বজাত মই টেলিফোন যোগে মেছেজ পালোঁ যে আমাৰ নালাপাৰা নিবাসী মদন মিত্ৰৰ পুত্ৰ নিত্যানন্দ মিত্ৰ, তেওঁক আমাৰ BPF দলত কাম কৰা কেইজনমান গুণ্ডা বাহিনী আহি মানে এই ডিমাকুছিত 1 নং ডিমাকুছিত ঘৰৰ ভিতৰত সোমাই মানে বেয়াকৈ মাৰধৰ কৰে। আৰু তেওঁক তুমি UPPL কৰি আছা, তোমাৰ UPPL ওলাই দিয়া হ'ব বুলি তেওঁক মানে বেয়াকৈ দম দি যায়। তেওঁলোকে মানে এটেম্প টু মাৰ্ডাৰ হিচাপে তেওঁলোকে আহিছিল এম কৰি। ভাগ্য ভাল তেওঁ যে এতিয়ালৈ বাচি আছে। তো যিসকলে এই জঘন্য কাম কৰিলে মানে প্ৰশাসন বিষয়াই ইমিডিয়েটলি এইটো একশ্যন ল'ব লাগে। আৰু এই যিসকলে এই কৰ্মকাণ্ড কৰিলে ইয়াতে আহি গম পালোঁ যে 2জন ইয়াত লোকেল ডিমাকুছিৰে হয়, ল'ৰা 2জন, আৰু বাহিৰৰ পৰা 5-6জন তেওঁলোকে হায়াৰ কৰি আনিছিল। সেই সকলোকে কৰায়ত্ব কৰি তেওঁলোকক শাস্তি দিব লাগে। এইটো প্ৰশাসন বিভাগত বিশেষভাৱে অনুৰোধ জনোৱা হ'ল। আৰু যিসকলে আহি ইয়াতে আজি এই জঘন্য মানে কাণ্ডত লিপ্ত হয়, মানে BPF দলৰ নেতা হৈ আহি ইয়াতে মানে আমাৰ কথা হ'ল UPPLৰ স্বচ্ছতা আৰু সমন্বয় ৰাখি আমি কাম কৰিব বিচাৰিছোঁ। সুন্দৰভাৱে মানে BTR চুক্তি পূৰ্ণাংগ কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। কিন্তু আমাৰ দলত UPPLত এনেকুৱা কাৰোবাৰ লগত কাজিয়া পেচাৰ কৰি আমি ভোট খুজিব নাযাওঁ। আমাৰ মানে কৰ্ম হ'ল স্বচ্ছতা আৰু সমন্বয় ৰাখি ৰাইজৰ লগত আমি ভোটদান লৈ বিচাৰি আছোঁ। কিন্তু এওঁলোকে BPF দলৰ এই নেতাসকলে যি কাণ্ড কৰিলে তেওঁলোকক মানে
বিশেষভাৱে গৰিহণা দিলে লগতে প্ৰশাসন বিষয়ে ইমিডিয়েটলি এইটো মানে তেওঁলোকক কৰায়ত্ব কৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰা হওক নহ'লে মানে আমিও মানে ইয়াৰ বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম